ছাত্ৰ-ছাত্ৰীসকল আজি মোৰ আক্স কুৱেশ্যনৰ যি সেকেন্ড পাৰ্টটো আজি আৰম্ভ কৰিছোঁ আক্স কুৱেশ্যনৰ WH ৱৰ্ডৰ আমি আগত যিখিনি ব্যৱহাৰ কৰিলোঁ তাৰ পিছত যিখিনি ৰৈ গ'ল মই তাৰ পৰা ইউজ কৰিছোঁ ইয়াতে এতিয়া লিখিছোঁ চোৱা which এটা WH ৱৰ্ড whichটো আমি কি অৰ্থত ব্যৱহাৰ কৰোঁ গতিকে which শব্দৰ অৰ্থ সাধাৰণতে আমি কি বুলি কওঁ কোনটো বা কোন গৰাকী which শব্দটোৰ মিনিংটো অসমীয়াত কোৱা হয় কোনটো বা কোন গৰাকী বুলি আমি ইউজ কৰোঁ গতিকে এটা লিখিছোঁ চোৱা ইট ৰেফাৰ্ছ টু বি পাৰ্চনছ থিংছ অৰ্থাৎ ই ব্যক্তি আৰু বস্তু এই দুইটাকে আচলতে কি কৰে প্ৰকাশ কৰে এটা লিখিছোঁ ইট ৰেফাৰ্ছ টু ওৱান আউট অফ এ গ্ৰুপ যে এটা গ্ৰুপৰ বা এটা দলৰ মাজৰ যিকোনো আচলতে এজনকো ই প্ৰকাশ কৰিব পাৰে It refers to one out of a group বুলি কোৱা হয় এটা এক্সাম্পল লিখিছোঁ চোৱা I like অমল বেষ্ট আচলতে মই আটাইতকৈ ভাল পাওঁ কাক অমলক এতিয়া যেতিয়া আমি এই কুৱেশ্যনটো কৰিবলৈ যাম আমাৰ মনতে হয়তো কুৱেশ্যন সৃষ্টি হ'ব পাৰে যে তুমি কোনটো ল'ৰাক আটাইতকৈ বেছি ভাল পোৱা গতিকে কোনটো অৰ্থত আচলতে প্ৰকাশ পাইছে যে মই I like অমল বেষ্ট তুমি কোনটো ল'ৰাক আটাইতকৈ ভাল পোৱা গতিকে আমাৰ প্ৰয়োজন হৈছে WH ৱৰ্ড কোনটোৰ which গতিকে আমি সেন্টেন্সৰ আৰম্ভণিতে whichটো ইউজ কৰিলোঁ ইয়াতে মেইন ভাৰ্ব আছিল কোন চোৱা লাইক টু প্ৰেজেন্ট টেন্স কাৰণে আমি আচলতে এইখিনিতে কাৰ সহায় ল'লোঁ ডু ভাৰ্বৰ সহায় ল'লোঁ এতিয়া WH ৱৰ্ডৰ লগতে আমি এটা এডজেক্টিভ লিখিছোঁ কি বুলি বয় বুলি কাৰণ ইয়াত ল'ৰাৰ কথা উল্লেখ আছে গতিকে আমি বয় বুলি WH ৱৰ্ড whichৰ লগতে আমি ইউজ কৰিছোঁ which boy যে কোনটো ল'ৰা প্ৰেজেন্ট টেন্সত থকা কাৰণে ডু ভাৰ্ব লিখিলোঁ ফাৰ্ষ্ট পাৰ্চন আমি সেকেন্ড পাৰ্চনলৈ চেঞ্জ কৰি দিলোঁ আই ঠাইত ইউ হৈ গ'ল which boy do you like প্ৰেজেন্ট টেন্সৰ ভাৰ্বটো প্ৰেজেন্ট টেন্সতে আছে তাৰপিছত আহি গ'ল বেষ্ট গতিকে মই ভাল পোৱা আটাইতকৈ ল'ৰাটোৰ নামে আছিল কোন অমল গতিকে উত্তৰটো আছিল অমল গতিকে আমি অমলটো আমি কুৱেশ্যন বনাওঁতে ইউজ কৰিব নোৱাৰোঁ যিহেতু আমি আক্স কুৱেশ্যন সুধিছোঁ গতিকে কোনটো ল'ৰা তুমি ভাল পোৱা মই ভাল পোৱা ল'ৰাটো হ'ল আটাইতকৈ বেছি কোন অমল তাৰ নেক্সট এক্সাম্পল চোৱা হি ৱেণ্ট টু কটন কলেজ যে তেওঁ কটন কলেজলৈ গৈছিল এটা প্ৰশ্ন হ'ল তেওঁ কোনখন কলেজলৈ গৈছিল যে কোনখন বা কোনটো এনেকুৱা অৰ্থতে আমি সদায় কি লিখিম whichটো আমি ইউজ কৰিম এতিয়া হি ৱেণ্ট টু কটন কলেজ গতিকে এতিয়া which লগালোঁ এতিয়া whichৰ লগতে যেনেকৈ বয়টো আহি গৈছিল এডজেক্টিভ হিচাপে তেতিয়া ইয়াত whichৰ লগতে এটা এডজেক্টিভ হিচাপে আছে বিশেষকৈ দেখুৱাই দিছে কাৰ কথা দেখুৱাই দিছে কলেজৰ কথা দেখুৱাই দিছে গতিকে whichৰ লগতে কোনটো গুচি আহিল এডজেক্টিভ বা কলেজটো গুচি আহিল which কলেজ এতিয়া এটা চোৱা হেল্পিং ভাৰ্ব নাই ইয়াতে মেইন ভাৰ্ব আছে মেইন ভাৰ্বটো পাষ্ট টেন্সত থাকিলে আমি সদায় জানো যে কোনটো হেল্পিং ভাৰ্বৰ আমি ইউজ কৰিব লাগে ডিড which কলেজ ডিড তাৰপিছত মেইন ছাবজেক্টটো আহিব হি থাকিলে হিয়ে হয় চি থাকিলে চিয়ে হয় which কলেজ ডিড হি এতিয়া এটা কথা মন কৰিব যে এই পাষ্ট টেন্সৰ ভাৰ্বটো আমি সদায় প্ৰেজেন্ট টেন্সলৈ ইউজ কৰিব লাগে গতিকে ৱেণ্টৰ প্ৰেজেন্ট টেন্স কি হৈ যাব গো which কলেজ ডিড হি গো which কলেজ ডিড হি গো ইয়াতে চোৱা ভাৰ্বৰ লগতে এটা প্ৰিপজিশ্যন লাগি আছে গতিকে আমি কুৱেশ্যনটো ফিনিছ কৰোঁতে প্ৰিপজিশ্যনটোৰে আমি কুৱেশ্যনটো ফিনিছ কৰি দিম যে which কলেজ ডিড হি গো টু এনচাৰটো আছিল কি কলেজ কটন কলেজ যিটো কুৱেশ্যন বনাইছোঁ গতিকে আমি এনচাৰটো লিখিব নালাগে তাৰ নেক্সট WH ৱৰ্ডটো আহি গ'ল কি where এতিয়া where শব্দটোৱে সদায় কি বুজায় ক'ত বা ক'লৈ অৰ্থত প্ৰকাশ কৰে ক'ত ক'লৈ এটা লিখিছোঁ মই যে হোৱাট প্লেচ ডাইৰেকশ্যন চিটুৱেশ্যন এনেকুৱা মিনিংবিলাকৰ ক্ষেত্ৰত আমি WH ৱৰ্ডটো আমি ইউজ কৰিব লাগে ইয়াতে এটা এক্সাম্পল লিখিছোঁ চোৱা আই লাইভ ইন শিলচৰ যে মই যেনিবা শিলচৰত বসবাস কৰোঁ আমাৰ প্ৰশ্ন কোনোবাই সুধিলে আমি ক'ম যে তুমি ক'ত বাস কৰা গতিকে চোৱা বাক্যটোৰ মিনিংটো চাই আমি গম পাইছোঁ যে শিলচৰ এখন প্লেচ হয় গতিকে প্লেচ বা ঠাইৰ বিষয়ে কুৱেশ্যন কৰিবলৈ আমি WH ৱৰ্ড whereৰ সহায় ল'ব লাগে সেইকাৰণে ইয়াত প্লেচৰ কথা থাকোঁতে আমি where ইউজ কৰিছোঁ তাৰপিছত ভাৰ্বটো প্ৰেজেন্ট টেন্সত আছে সেইকাৰণে আমি কি ভাৰ্বৰ সহায় ল'লোঁ ডু আৰু তাৰপিছতে ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চনলৈ চেঞ্জ হৈ গ'ল ইউ আৰু প্ৰেজেন্ট টেন্সৰ ভাৰ্বটো প্ৰেজেন্ট টেন্সতে আছে এতিয়া মই বাস কৰা ঠাইখনৰ নামে আছিল কোন শিলচৰ গতিকে আমি কুৱেশ্যন বনাওঁতে আমি এনচাৰটো আমি কুৱেশ্যনত ইউজ কৰিব নালাগে গতিকে where do you live যে তুমি ক'ত বাস কৰা উত্তৰটো আছিল শিলচৰ গতিকে শিলচৰটো আমি ড্ৰপ কৰি দিলোঁ যিহেতু কুৱেশ্যন কৰিছোঁ তাৰ নেক্সট ৱৰ্ডটো আছে হাউ এতিয়া হাউ অৰ্থ হ'ল কেনেকৈ যে হোৱাট ৱে ইংলিছত কোৱা হয় যে হোৱাট ৱে
যে কেনেকৈ অৰ্থত আচলতে আমি হাউ ইউজ কৰিব লাগে এটা এক্সাম্পল পাতিছোঁ চোৱা আই কেম বাই ট্ৰেইন যে মই আচলতে কিহৰ জৰিয়তে আহিছিলোঁ ট্ৰেইনৰ জৰিয়তে আহিছিলোঁ আমাক যদি প্ৰশ্ন হয় কোনোবাই সোধে যে তুমি কেনেকৈ আহিলা বা কিহৰ জৰিয়তে তুমি আহিলা গতিকে কেনেকৈ কিহৰ সৈতে আহিলা বুলি কওঁতেই আমাৰ মনত প্ৰশ্ন হৈছে যে কোনটো ৱৰ্ডৰ সহায় ল'বলগীয়া হৈছে হাউ ৱৰ্ডটোৰ আমি সহায় ল'বলগীয়া হৈছে গতিকে ইয়াতে চোৱা তাৰপিছতে আহিল মেইন ভাৰ্ব আছিল কেম টু পাষ্ট টেন্স কাৰণে আমি কাৰ সহায় ল'লোঁ ডিডৰ সহায় ল'লোঁ কুৱেশ্যন বনাওঁতে ফাৰ্ষ্ট পাৰ্চনটো আমি সদায় ছেকেণ্ড পাৰ্চনলৈ চেঞ্জ কৰিলোঁ আকৌ যিটো পাষ্ট টেন্সৰ ভাৰ্ব সেই পাষ্ট টেন্সৰ ভাৰ্বটো আমি লাষ্টত প্ৰেজেণ্ট টেন্সত ইউজ কৰি দিলোঁ গতিকে মই আহিছিলোঁ যে কিহৰ সৈতে আহিলোঁ বা কিহৰ জৰিয়তে মই আহিলোঁ বা ট্ৰেইনৰ জৰিয়তে আহিলোঁ গতিকে আমি এইখিনি এনচাৰ গতিকে কুৱেশ্যন কৰোঁতে আমি এনচাৰটো সদায় বাদ দিব লাগে এয়া আছিল আমাৰ WH ৱৰ্ড বা আস্ক কুৱেশ্যনৰ মেইন যিখিনি ইউজ WH ৱৰ্ডৰ ইউজখিনি আমি ব্যৱহাৰ কৰিলোঁ তাৰপিছতে প্ৰেক্টিছ কেইটামান কুৱেশ্যন আছে আমি কৰি চাওঁ এটা চোৱা প্ৰেক্টিছ কুৱেশ্যন এতিয়া লৈছোঁ এটা যে আই এম চৰি ফৰ লজিং মাই পাৰ্চ এতিয়া এই কুৱেশ্যনটোৰ আমি এনচাৰটো কেনেকৈ কৰিম চাই লওঁ যে মই দুখিত যে ফৰ লজিং মাই পাৰ্চ যে মোৰ মানি বেগ বা পাৰ্চটো হেৰুৱা বাবে মই দুখিত এতিয়া প্ৰশ্ন যেতিয়া আমাক সুধিব যে তুমি কি কাৰণে বা তুমি কেলে দুখিত বা তুমি কি কাৰণে বা কেলে দুখিত গতিকে বাক্যটোৰ মিনিংটো চাই চোৱা যে এটা কজ বা কাৰণৰ কথা আছে কজ বা কাৰণৰ কথা এটা আছে কজ বা কাৰণৰ অৰ্থত আমি WH ৱৰ্ড হোৱাই ইউজ কৰিব লাগে তাৰপৰা এছামিজ মিনিংটো চালে আমি গম পাওঁ যে মই দুখিত কি কাৰণে দুখিত যে মোৰ আচলতে কি হেৰাইছিল যে ফৰ লজিং মাই পাৰ্চ যে এইটোৰ কাৰণে মই দুখিত গতিকে কি কাৰণ কেলে গতিকে এনেকুৱা অৰ্থতে আমি জানো যে আমাৰ কোনটো WH ৱৰ্ডৰ প্ৰয়োজন হৈছে হোৱাইটো আমাৰ WH ৱৰ্ড হোৱাই প্ৰয়োজন হৈছে গতিকে ইয়াতে হেল্পিং ভাৰ্ব আছিল এম কিন্তু নিয়মমতে আহিব লাগে এম কিন্তু ইয়াত আমি এমটো ইউজ কৰিব নোৱাৰোঁ কাৰণ ফাৰ্ষ্ট পাৰ্চন সলনি হৈ যাব কোন পাৰ্চনলৈ ছেকেণ্ড পাৰ্চনলৈ গতিকে যিহেতু ছেকেণ্ড পাৰ্চন চেঞ্জ হৈ যাব এতিয়া ইউৰ লগত আমি কনজুগেশ্যনটো আমি মিলালে ইউৰ লগত এমটো কাৰেক্ট নহয় সেইকাৰণে যদিও এম আছে আমি হেল্পিং ভাৰ্ব ইউজ কৰিব নোৱাৰোঁ কাৰণ কনজুগেশ্যন মিলাওঁতে আমি সদায় ইউৰ লগত কনজুগেশ্যন কি হৈ যাব আৰ হৈ যাব যিহেতু আস্ক কুৱেশ্যন কৰিছোঁ গতিকে WH ৱৰ্ডৰ পিছতে আমি হেল্পিং ভাৰ্বটো আমি ইউজ কৰিছোঁ তেতিয়াহে আমি কুৱেশ্যন পেটাৰ্ণ হ'ব গতিকে হোৱাই আৰ ইউ কি হৈ যাব চৰি যে তুমি কি কাৰণে দুখিত হোৱাৰ মূল কাৰণটো আছিল এইখিনি যে ফৰ লজিং মাই পাৰ্চ এইখিনি আছিল আচলতে কুৱেশ্যনটোৰ কি এনচাৰ যিহেতু আমি কুৱেশ্যন কৰিছোঁ কুৱেশ্যনখিনি সদায় আমি সদায় কি কৰিব লাগে ড্ৰপ কৰি পেলাই আমি কুৱেশ্যন বনাব লাগে শংকৰদেৱ wrote the কীৰ্তন এটা আমি কুৱেশ্যন বনাব লাগে চোৱা এতিয়া শংকৰদেৱে আচলতে কীৰ্তন লিখিছিল আমাৰ প্ৰশ্ন হয় যে কোনে লিখিছিল কীৰ্তন কোনে লিখিছিল কোন বুলি প্ৰশ্ন কৰিলে আমি সদায় কোনটো WH ৱৰ্ডৰ প্ৰয়োজন হয় হু সেইকাৰণে আমি হু লিখিছোঁ ইয়াতে মেইন ভাৰ্ব আছে চোৱা পাষ্ট টেন্স হৈ আছে wrote গতিকে পাষ্ট টেন্সত থাকিলে আমি সদায় কোন ভাৰ্বৰ সহায় ল'ব পাৰোঁ ডিড ভাৰ্বৰ সহায় ল'ব পাৰোঁ হু ডিড তাৰপিছত পাষ্ট টেন্সটো আমি সদায় প্ৰেজেণ্ট টেন্সলৈ আনিব লাগিব wroteৰ প্ৰেজেণ্ট টেন্স কি হৈ যাব ৰাইট হু ডিড ৰাইট তাৰপিছতে আহি যাব কোনটো অবজেক্ট হিচাপে আছে কোন দ্য কীৰ্তন গতিকে তাৰপিছতে আহি যাব কি কুৱেশ্যন মাৰ্ক আহি যাব যে কীৰ্তন কোনে লিখিছিল গতিকে এনচাৰটো আছিল কোন শংকৰদেৱ যিহেতু আমি কুৱেশ্যন কৰিছোঁ গতিকে কুৱেশ্যনটোৰ যিটো আমি এনচাৰটো সদায় আমি ড্ৰপ কৰিবলৈ কুৱেশ্যন বনাব লাগে তাৰপিছত আছে আহিলে গ্ৰীণ কালাৰ যে মই আচলতে কোনটো কালাৰ ভাল পাওঁ যে মই আচলতে সদায় গ্ৰীণ কালাৰটো ভাল পাওঁ গতিকে ইয়াতে অৰ্থটো এতিয়া আমি কোনটো চাই পেলাই আমি ইউজ কৰিম যে ইয়াতে কালাৰৰ কথা আছে কালাৰৰ ক্ষেত্ৰতো আমি সদায় WH ৱৰ্ড হোৱাটটোৰ আমি সহায় লৈ আমি আক্সেশ্যন কৰিব পাৰোঁ গতিকে ইয়াতে চোৱা হোৱাটৰ লগত এডজেক্টিভ আহি গ'ল যে হোৱাট কালাৰ তাৰপিছতে মেইন ভাৰ্ব প্ৰেজেণ্ট টেন্স থকাৰ কাৰণে কি লিখিলোঁ ডু আই ঠাইতে আহি গ'ল কি ইউ হোৱাট কালাৰ ডু ইউ প্ৰেজেণ্ট টেন্সৰ ভাৰ্বটো প্ৰেজেণ্টতে থাকিব হোৱাট কালাৰ ডু ইউ লাইক গতিকে এনচাৰটো আছিল কোন গ্ৰীণ গতিকে এনচাৰটো আমি কুৱেশ্যনটোত বাদ দি পেলাই আমি আস্ক কুৱেশ্যন কৰিব লাগে নেক্সট এক্সাম্পল চোৱা আই হেভ কাম হিয়াৰ টু মিট মাই ফ্ৰেণ্ড যে মই ইয়ালৈ আহিছোঁ কাক লগ কৰিবলৈ টু মিট মাই ফ্ৰেণ্ড যে মই এতিয়া আচলতে মোৰ বন্ধুক লগ কৰিবলৈ আহিলোঁ যেতিয়া মোক প্ৰশ্ন সুধিব যে তুমি কিয় আহিছা ইয়ালৈ গতিকে কিয় বুলি প্ৰশ্ন আচলতে ইয়াত হৈছে গতিকে আমি কোনটো WH ৱৰ্ডৰ সহায় ল'লোঁ হোৱাইটোৰ সহায় ল'লোঁ
WH ৱৰ্ডৰ পিছতে হেল্পিং ভাৰ্ব যিহেতু আছে গতিকে সেইটো আহি গ'ল why have তাৰপিছত ফাৰ্ষ্ট পাৰ্চন চেঞ্জ হৈ গ'ল ক'লে ইউলে why have you come here যে মই এডা আহিলা মূল কাৰণটো হ'ল যে কাক লগ কৰিবলৈ আহিছে তো মুট মাই ফ্ৰেণ্ড এইখিনি আছিল আচলতে কি এনসাৰ গতিকে আমি কোৱেশ্চন কৰোঁতে এনসাৰটো সদায় বাদ দি পেলাই আমি কোৱেশ্চন কৰিব লাগে I went to Guwahati yesterday to see my friend. It example so it answer কৰিবলৈ যাওঁতে যে মই ইয়ালৈ আহিছিলোঁ মই গুৱাহাটীলৈ গৈছিলোঁ আচলতে কাক লগ কৰিবলৈ মোৰ বন্ধুক লগ কৰিবলৈ গৈছিলোঁ এটা প্ৰশ্নটো চাই পেলাই আমি গম পাইছোঁ যে কোনটো কোৱেশ্চন অৰ্ডাৰ আমাৰ প্ৰয়োজন হৈছে যে why তাৰপিছত past tense গতিকে did বহি I had you হ'ল why did you go to Guwahati yesterday যে তুমি গুৱাহাটীলৈ কিয় গৈছিলা যোৱাকালি যে কাক লগ কৰিবলৈ গৈছিলোঁ to see my friend এইখিনি আমি কোৱেশ্চনটো এনসাৰ লিখোঁতে আমি এনসাৰটো আমি কোৱেশ্চনটো সদায় ড্ৰপ কৰিব লাগে যে এটা লিখিছে আৰু এটা এক্সাম্পল I will stay here for a month যে মই ইয়াত কেইমাহৰ বাবে থাকিম যে এমাহৰ বাবে থাকিম এটা প্ৰশ্ন হ'ল তুমি কিমান দিন থাকিবা গতিকে এই কোৱেশ্চনটো চাই আমি গম পাইছোঁ এটা কিমান দিন শব্দটোৰ প্ৰয়োজন আছে গতিকে কিমান দিনটো ইংৰাজীত আমি কি বুলি কওঁ how long ৰ পিছত হেল্পিং ভাৰ্ব আছে will I had কি বুলি গ'ল you how long will you stay ফিউচাৰ টেন্সৰ মেইন ভাৰ্ব প্ৰেজেন্ট টেন্সতে বহিছে গতিকে হিয়াৰ এয়া আছিল আজি তোমালোকৰ বাবে প্ৰস্তুত কৰি দিয়া কুৱেশ্যনৰ মোৰ প্ৰেক্টিছ কিছু কুৱেশ্যন এনসাৰ আকৌ তোমালোকে নিশ্চয় উপকৃত হ'বা যদি ভাল পোৱা প্লিজ ছাবস্ক্ৰাইব কৰিবা আজিৰ ভিডিঅ'টো বা ক্লাছটো মই ইমানতে সামৰিলোঁ থেংকছ